চাওক গাছ টেঙা কেনেকৈ বনাই আপোনালোকক মই দেখাব লৈছোঁ। গাছ টেঙাবিলাক এনেকৈ ৰুকনিৰে মই ৰুকোঁ, ধুনীয়াকৈ মিহিকৈ ডলা এখন লৈ পেলাই মই ৰুকিছোঁ। মই চৰিয়া লোৱা নাই, ডলাতে কৰিছোঁ, চৰিয়াখন পিছলি যায়। সেইটো কাৰণে এই ৰুকনিখনেৰে মই সৰুকৈ মিহিকৈ ৰুকি পেলাই ধুনীয়াকৈ গোটেইবোৰ বৈয়ামত ভৰাই থওঁ। এইটো চাওক, মই এইটো কাটি পেলাই প্ৰায় 2 ঘণ্টামান পানীত ভিজাই থৈ দিছোঁ। এনেকৈ ধুনীয়াকৈ চাফা কৰি পেলাই এনেকৈ কিছুমানে গাছ টেঙা বনাব নাজানো বুলি কয়, এতিয়া মই আপোনালোকক দেখাবলৈ লৈছোঁ কেনেকৈ বনাইছোঁ। এইটো বৈয়ামত ভৰাই থ'লে একো নহয়, 1 বছৰ 1.5 বছৰ ৰাখিব পৰা যায়, কিন্তু খাবলৈ খুব টেষ্টি হয়। এইটো চাওক, মই 2 বৈয়াম এনেকৈ ভৰ্তি কৰিলোঁ। এইটো অলপ জলকীয়া গুড়ি আছিলে বটলটো, এইটো মই ভৰাই দিছোঁ। কিন্তু ঢাকনি সাঁফৰখন পূৰা টাইট হ'ব লাগিব। ইয়াত মই আকৌ কাগজ দিব লাগিব ঢাকনিখনত, আৰু টেপ মাৰি পেলাই ৰাখি থ'ম। ইয়াত মই টেপ মাৰি দিম, টেপ মাৰি পেলাই ধুনীয়াকৈ ঢাকনিটো টাইট কৰি দিম হাৱা নোপোৱাকৈ। আৰু এইটো তেনেকুৱা কৰিম, তেতিয়া বাগাজটো বেয়া হৈ নাযায়। এতিয়া মোৰ আৰু বহুত আছে কৰিবলৈ, এইবোৰ মই এটা ডাঙৰ বৈয়ামত ভৰ্তি হ'ব, চব কৰিব লাগিব। এতিয়া আপোনালোকক মই এইটো দেখালোঁ, চাবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব দিব।